বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'ৰ মাজলৈ আপোনাক স্বাগতম জনাইছোঁ। আমাৰ দেউতাই এডাল ফুলৰ গছ আনি ৰুই থৈছিল। এনেকুৱা সময়ত ফুলৰ গছডালত বহুত ফুল লাগে। এয়া বৰ্তমান আৰম্ভ হৈছেহে, কিন্তু আৰু 2 দিন পিছত গোটেই গছডালে ফুলেৰে আগুৰি ধৰিব। আপোনাৰ এই ফুলৰ গছডাল আৰু ফুলবিলাক দেখি কেনেকুৱা লাগিল মোক কমেণ্ট বক্সত জনাবচোন। বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ মাজৰ পৰা মই ল'ব কাকতীয়ে বিদায় লৈছোঁ। নমস্কাৰ।